নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই ৰহমৰীয়াৰ কুণ্ড এটা থানলৈ যাবলৈ ওলাইছোঁ বাইদেউহঁতৰ লগত। তাত মই যিমানখিনি দেখুৱাব পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাই যাম। যিহেতু ঘৰত তাত কৰা নহয়, অনুমতি ল'ব লাগে। আজি যিহেতু মাঘ মাহ, সেইকাৰণে মাঘৰ উপলক্ষে বহুত মানুহৰ সমাগম হ'ব আৰু সেই অনুমতি লোৱাটো মোৰ বাবে সম্ভৱ নহয়। সেইকাৰণে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই যাব আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাব। আমি যাবলৈ ওলাইছোঁ থানলৈ। আমি গৈ আছোঁ থানাৰ অভিমুখে। এয়া আমি আহি পাইছোঁ। আমি ভিতৰলৈ সোমাই গৈছোঁ নামঘৰৰ। ঐতিহ্য নামঘৰে বহুত লোক আহিছে ইয়ালৈ। প্ৰতিটো দেওবাৰে ইয়ালৈ মানুহ ঘৰ। তাত কাপোৰ চাপোৰ সলাবলগীয়া হ'লে তাত সলাই লোৱা হয়। থানৰ আমি ইয়াত প্ৰৱেশতে সোমাব লৈছোঁ। এয়া ওলাইছোঁ। যিহেতু ভিতৰত ফটো তোলা নিষেধ, সেইবাবে আমি ভিতৰত তোলা নাই, বাহিৰৰ পৰাই তুলি আহিছোঁ। আৰু ইমান ভিৰ, তাৰ পৰিচালনা সমিতিৰ পৰা অনুমতি লোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি বাহিৰৰ পৰাই তুলি ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া থানৰ বাহিৰৰ বাটচৰা এক ঐতিহ্যমণ্ডিত থান, কুণ্ড এটা থান। এক সুন্দৰ মনোমোহা মেডিচাইন ৱাটাৰ 2016 চন। এয়া এক সুন্দৰ মেডিচিন। আমি যাবলৈ ওলাইছোঁ। দৃশ্য, পবিত্ৰ দৃশ্য। আজি দেওবাৰ উপলক্ষে, তাৰোপৰি এতিয়া মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, সেই উদ্দেশ্যে বহু লোক ইয়ালৈ আহিছে আশীৰ্বাদ লৈ যাবলৈ। ব্লগটোৰ সামৰণি মাৰিলোঁ। কেনেকুৱা পালে জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।